নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আসাম টুডে ইউটিউব চেনেললৈকে আজি আপোনালোকৰ ওচৰত লৈ আনিছো মই এক নতুন খবৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে 6 মেত তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ আৰক্ষী আৰু বন বিভাগৰ স্বাস্থ্য বিভাগৰ শিক্ষা বিভাগৰ আটাইবোৰ ফলাফল আমাৰ 6 মেত ঘোষণা কৰা হ'ব বুলি কৈছে তো তাৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে সেইখিনি আগত চাই লওক অহা 6 মে তাৰিখে অসমত ৫১,৩৯৭টা চাকৰি ফলাফল নিৰ্ধাৰণৰ আমি দিন নিৰ্ধাৰণ কৰিছোঁ 6 মে তাৰিখে ৫১,৩৯৭টা নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব ইয়াৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ টোটেল তৃতীয় শ্ৰেণীৰ 11,৩৪৬টা হ'ব যাৰ ৰিটেন অৰেল স্কিল সব হৈ গৈছে যাক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি কোৱা হয় চতুৰ্থ শ্ৰেণীৰ 14,281টা এই পদকেইটাৰ ফলাফল 6 মে তাৰিখে ঘোষণা কৰা হ'ব সমান্তৰালভাৱে ৰাজ্যৰ আৰক্ষী আৰু বন বিভাগত চলি থকা নিযুক্তিৰ 5,730টা পৰীক্ষাৰ ফলাফল পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব স্বাস্থ্য বিভাগতো চলি থকা বিভিন্ন পৰীক্ষাৰ ফলাফল তৃতীয় চতুৰ্থ লখিমপুৰ মেডিকেল কলেজ আদি সকলো সামগ্ৰী 5,799টা পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব শিক্ষা বিভাগত 14,241টা পদৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম এই গোটেইখিনি যোগ কৰিলে 51,397টা পৰীক্ষাৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম 10 মেৰ পৰা 20 মেৰ ভিতৰত কোনোবা এটা উপযুক্ত দিনত আমি গুৱাহাটীত ৰাজহুৱা সভাৰ জৰিয়তে খানাপাৰা ফিল্ডতে হওক বা সৰু সজাই ষ্টেডিয়ামতে হওক এই নিযুক্তি পত্ৰসমূহ আমি বিতৰণ কৰিম এনে ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবৰ কাৰণে লাইক এণ্ড ছাবস্ক্ৰাইব কৰক যাতে নতুন নতুন ইনফৰমেশ্যন সোনকালে পাব পাৰে